কবিতাৰ শিৰোনামা দুৱাৰ। কবি নৌৰিন চুলতানা। যদি মই অস্থিৰ হৈ যাওঁ কেতিয়াবা, মোৰ হৃদয়ৰ ধপধপনিৰ শব্দ বুজিবলৈ চেষ্টা কৰিবানে কেতিয়াবা? যদি মই তোমাক ভাল পাওঁ বুলি কওঁ কেতিয়াবা, হৃদয়ৰ নিভৃত কোণৰ পৰা মোৰ চকুলৈ চাবানে কেতিয়াবা? যদি মই আৱেগিক হৈ পৰোঁ কেতিয়াবা, মোক শোষণ শাসন নকৰি মৰমেৰে চকুলো মুচি দিবানে কেতিয়াবা? যদি মই জীৱন যুদ্ধত হাৰি যাওঁ কেতিয়াবা, মোক আগুৱাই লৈ গৈ পোহৰৰ বাট দেখুৱাই দিবানে কেতিয়াবা? যদি মই লাঞ্ছিত বঞ্চিত হৈ যাওঁ, অসহায় বুলি ভাবি মোক সাৱটি ধৰিবানে কেতিয়াবা? পৃথিৱীৰ অসুখত জীৱনৰ জয়গান গাই যদি মই বৰষুণৰ মাজতো কান্দো কেতিয়াবা, মোৰ নিগৰি যোৱা চকুলো চিনি পাবানে কেতিয়াবা? যদি মই জীৱনৰ বাটত বাগৰি পৰোঁ, মোৰ দুখত দুখী হোৱাৰ প্ৰয়োজন নাই। মোৰ বেদনাৰ সিক্ত কথা শুনি মোক সান্তনা দিবানে কেতিয়াবা? মোৰ দুখৰ ৰাতিত তুমি নাইটিংগেল হবানে? নালাগে মোৰ দুখৰ সংগী হৈ আজীৱন মোৰ লগত কটাবলৈ। মাথোন মই দুখখিনি ক'ব পৰা সময়লৈ তোমাৰ কান্ধখন পাতি দিবানে কেতিয়াবা? যদি মই অসুস্থ হওঁ কেতিয়াবা, নৌৰিন তুমি ভালে আছানে বুলি কৈ ব্যাকুল হবানে কেতিয়াবা? জীয়াই থাকিবলৈ মোৰ বৰ হাবিয়াস বুলি যদি কওঁ কেতিয়াবা, সংগ নিদিলেও অনুপ্ৰেৰণা নতুবা উৎসাহ দিবানে বাৰু কেতিয়াবা? মোৰ অমানিশাৰ ৰাতিবোৰত তুমি পূৰ্ণিমাৰ জোন হবানে কেতিয়াবা? যদি মই কওঁ মোৰ কাৰণে দোৱা কৰিবা কেতিয়াবা, এক মুহূৰ্তৰ কাৰণে হ'লেও নিজান ৰাতি মোৰ কথা ব্যক্তিগতভাৱে ভাবিবানে কেতিয়াবা? তোমাৰ পৰা চিৰদিনৰ বাবে বিদায় লোৱাৰ পাছত কোনোবা এটা ৰাতি জিলিকনিত মোক কাষত বিচাৰিবানে কেতিয়াবা? মোৰ মৃত্যুৰ খবৰ পোৱাৰ পিছত মোৰ স্মৃতি সোঁৱৰণ কৰি চকু টুকিবানে? যদি তুমি জীৱনৰ ইতিহাস লিখা কেতিয়াবা, তোমাৰ স্বৰ্ণীল পৃষ্ঠাবোৰত বৰ্ণিল আখৰেৰে মোৰ নাম লিখিবানে বাৰু কেতিয়াবা? পুনৰ জনমত যদি আকৌ লগ পাওঁ তোমাক, দূৰৰ পৰা মই সম্ভাষণ জনালে মোক চিনি পাবানে বাৰু কেতিয়াবা? আশা কৰোঁ নেকি তোমাৰ উভতনি যাত্ৰাৰ কেতিয়াবা তোমাক পুনৰ লগ পোৱাৰ হাবি আহে। তুমি জানো ঘূৰি আহিবানে কেতিয়াবা? আহিবানে বাৰু কেতিয়াবা?